নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই শ্বেয়াৰ কৰিম কম খৰচতে কেনেদৰে ডিমা হাছাও আৰু চেইলকাল পিক বা মাউণ্ট টামজাঙলৈ যাব পাৰি আৰু কম খৰচতে কিদৰে ঘূৰি আহিব পাৰি। যোৱাৰ আগতে কি কথা জানিব লাগে, বাজেট ট্ৰেভেল কৰিব, কিমান টকাৰ ভিতৰত বাজেট ট্ৰেভেল কৰিব পাৰি, থকা খোৱাৰ খৰচ আৰু ছোৱালীৰ বাবে কিবা প্ৰব্লেম হয় নেকি, এনেধৰণৰ কিছুমান কথা মই আপোনালোকক নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা ক'ম। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি যিহেতু গোলাঘাটৰ পৰা ষ্টাৰ্ট কৰিছোঁ, সেইকাৰণে আমি গোলাঘাটৰ ফৰকাটিং জংচনৰ পৰা ৰাতি 10 মান বজাত ট্ৰেইন লৈছোঁ। ইয়াত টোটেল আমি 2খন ট্ৰেইন চেঞ্জ কৰিব লগা হয়। তাৰে এখন হৈছে ফৰকাটিং টু লামডিং আৰু তাৰপাছত তাত 3-4 ঘণ্টামানৰ পাছত ছেকেণ্ড ট্ৰেইনখন লামডিঙৰ পৰা মাহুৰ। লামডিঙৰ পৰা মাহুৰলৈ যিটো ৰাস্তা ইমান ধুনীয়া, মই অকণমান ক্লিপ শ্বেয়াৰ কৰিছোঁ, আপোনালোকে উপভোগ কৰক। ৰাতিপুৱা 7:30 মান বজাত আমি পালোগৈ মাহুৰ ষ্টেচন। মাহুৰ ষ্টেচনটো বহুত ধুনীয়া, বহুত বেছি ধুনীয়া। আৰু তাৰ পৰা আমি আগতেই কণ্টেক্ট কৰি থোৱা মতে অটো আহিলে নিবলৈ আমাক, আৰু এয়া আমাৰ অটো জাৰ্ণি। আৰু এখন আমি বজাৰ পাম মাজতে, তাতে আপোনালোকক ৰখাই দিব, যাৰ লগত যাব তাতে আপোনালোকে খোৱা বোৱা কৰিব লাগে আৰু কিবাকিবি লাগে যদি লৈ ল'ব লাগে, কাৰণ ইয়াৰ পাছত আমি ডাঙৰ বজাৰ নাপাওঁ। তাৰপিছত ওপৰত খাবৰ কাৰণে আপোনালোকে কিবাকিবি লৈ যাবও পাৰে, নাযাবও পাৰে, কিন্তু কাপোৰ কানি কিবাকিবি যদি লৈ যায় তেতিয়া এইটো বহুত গধুৰ হৈ যায় আৰু ওপৰলৈ যাওঁতে বহুত কষ্ট হয়। মানে মোৰ নিচিনা ফাৰ্ষ্ট যোৱাবিলাকৰ কাৰণে এইটো বহুত কষ্ট। আমাৰ লগৰে ফ্ৰেণ্ডছৰ গ্ৰুপৰ 2-এজনীয়েতো নিজৰ বেগৰ কাপোৰখিনি লৈও যাব পৰা নাই, মানে দিগদাৰ হয় ওপৰলৈ যোৱাৰ। এক্সপিৰিয়েঞ্চ থকাবিলাকৰ কাৰণে বেছি প্ৰব্লেম নাই। তাৰপাছত তাতে ফাৰ্ষ্টতে এনেদৰে লাখুটি ল'ব পাৰে, নলোৱাকৈও যাব পাৰে, কিন্তু নলোৱাকৈ যাবলৈ বহুত বেছি কষ্ট হয়, সেইকাৰণে লৈ যোৱাটো ভাল। মই ৰেকমেণ্ড কৰিম যে লৈ যাব লাগে, আৰু প্ৰথমবাৰ গৈছে যদিতো লৈ যাবই লাগে। প্ৰথম য'ৰ পৰা আমি ট্ৰেকিং ষ্টাৰ্ট কৰোঁ তাত বৰ্ডখনত লিখা আছিলে মাত্ৰ 5 কিলোমিটাৰ। 5 কিলোমিটাৰটো ওপৰলৈ যাবলৈ ইমান টান নহয় নিচিনা লাগে, কিন্তু আমি পূৰা পাই গৈছোঁ আৰু কিমান ৰেষ্ট লৈ গৈছোঁ ঠিকেই নাই। বহুত বেছিয়ে ভাগৰ লাগিছে। আমাৰ লগৰ এজনী ফ্ৰেণ্ডৰ ভমিটিঙৰলৈকে হৈছে, সেইকাৰণে অকণমান পানী চানী প্ৰথমতে খাই লৈ উঠিব লাগে, কাৰণ ৰাতি ট্ৰেভেল কৰোঁতেও দুৰ্বল হৈ যোৱা হয়। সেইকাৰণে ৰাতি ট্ৰেইনত অকণ ভালদৰে টোপনি মাৰি ল'ব লাগে। ভাইরাল हो जाएगा। 10% কমপ্লিট কৰোঁতে অৱস্থা বেয়া। বহুত দূৰ যোৱাৰ পাছত শেষত এনেদৰে এইডোখৰ পাওঁতে লাগিছে আমি পাইছোঁহি নেকি, এনেকুৱা ফিল এটা আহিছে। কিন্তু আমাৰ ভুল, আমি কাৰণ ৰাতি থকাকৈ আহিছোঁ কাৰণে আমি প্ৰথমতে গাঁৱলৈ যাম, ডাইৰেক্ট তাৰ পৰা ওপৰলৈ যাব পাৰে ঘূৰি অহাকৈ। ওচৰৰ কোনোবা আহিলে ঘূৰি অহাকৈ গ'লে সেইফালেদিও যাব পাৰে, কিন্তু আমি গাঁৱত ৰাতিটো থাকিম বুলি প্ৰথমতে গাঁৱত বস্তু বাহানি থ'বলৈ গ'লোঁ। তাৰ পাছতহে আমি ওপৰলৈ যাম বুলি প্লেন কৰিছিলোঁ, আৰু আমাৰ জাৰ্ণিটোৰ কিছুমান অংশ মই ইয়াতে দেখুৱাইছোঁ। অৱশেষত বহুত ভাগৰে যুগৰে আমি পালোগৈ টামজাং ভিলেজ, য'ত আমি আগতেই বুকিং কৰি থোৱা আছিলে এই ৰুমটো। এই ৰুমটোতে আমি আজি 8টা থাকিম। ৰুমটোৰতো অকণমান পাছত দি আছোঁ, তাৰ আগতে আমি তাত ফ্ৰেছ হৈ আবেলিতে গুচি গ'লোঁ ওপৰলৈ, কাৰণ কিয় কাইলৈ ৰাতিপুৱাতে আমি ৰিটাৰ্ণ হ'ব লাগিব, আৰু একদিন বেছিকৈ থাকিবলৈও আমি হাতত পইচা লৈ যোৱা নাই। সেইকাৰণে আজি ইমান বতাহ দি আছিলে তথাপিও আমি গ'লোঁ।
এইটোকে ভাল লাগে Life's all about balance, and real love takes practice. We know accidents happen, but love's on purpose. Suffocate the feeling, find peace beneath the surface. Everything's peachy. Everything's peachy. Split personality. Sometimes sour, sometimes sweet. And M. Night Shyamalan story called Everything's Peachy. Can we just skip straight to the plot twist, please? পিকৰ পৰা ঘূৰি আহি পাওঁ মানে আমাৰ প্ৰায় সন্ধিয়া হৈছিল, আন্ধাৰ হৈছিল আৰু আমি ভোকত থাকিব নোৱাৰা হৈছিলোঁ। তেতিয়া আমি ক'লোঁ যে আমি কিবা খাম। 50 নাও লেটছ ষ্টাৰ্ট দ্য হোম টুৰ। এয়া হৈছে তেওঁলোকৰ পাকঘৰ, য'ত আমাৰ কাৰণে ৰাতিৰ সাজ তৈয়াৰ কৰি আছে। আৰু মই অকণমান ভিডিঅ' কৰি আনিলোঁ। ৰাতি ভিডিঅ' কৰা নহ'ল। আৰু এইটোৱে ৰুম য'ত আমি সকলো কালি ৰাতি থাকিলোঁ। যথেষ্ট ঠাণ্ডা আছিল, কালি বহুত বতাহ মাৰিছিল কাৰণে আমাৰ অকণমান ঠাণ্ডা লাগিলে। ব্লেংকেট চব ইয়াৰ পৰাই প্ৰভাইড কৰিছিল। আৰু এয়া হৈছে মৰ্ণিং চিন ফ্ৰম আৱাৰ বেলকনি। আৰু ফাইনেলি ঘূৰি আহিবলৈ মন নাছিল যদিও সময় আৰু টকাৰ অভাৱৰ বাবে ফাইনেলি আমি ঘূৰি আহিবলৈ মজবুৰ হ'লোঁ আৰু গুচি আহিলোঁ। আৰু হাইকিং বা ট্ৰেকিং এক্সপিৰিয়েঞ্চ হিচাপে মোৰ এক্সপিৰিয়েঞ্চ বহুতেই ভাল আছিল, কিন্তু মই এটা কথা এইখিনিতে মেনশ্যন কৰিব লাগিব যে আগতে এনেদৰে ট্ৰেকিং কৰাৰ এক্সপিৰিয়েঞ্চ নথকাৰ বাবে ৰাতি মোৰ বহুত বেছি ভৰি বিষ হ'ল, যাৰ বাবে মই ৰাতি শুব পৰা নাছিলোঁ। সেইকাৰণে মই ভাবিছোঁ যে নেক্সট টাইম মই ক'ৰবাত গ'লে বিষৰ মলম বা তেল বা পেইন কিলাৰ এনেদৰে কিবা লৈ যাম, আৰু আপোনালোকেও লৈ যাব। নহ'লে বাৰু ঠিক আছে, হৈ গ'লে এনেকুৱা প্ৰব্লেম আহি যায়। আৰু যিহেতু এইটো মোৰ বাবে বাজেট ট্ৰেভেল আছিল, সেইকাৰণে গোটেই খোৱা বোৱা চব ইনক্লুড কৰি মোৰ টোটেল খৰচ হ'ল 2300। এক্সপিৰিয়েঞ্চৰ কথা ক'বলৈ গ'লে এইটো মোৰ লাইফৰ এটা বহুত ভাল মানে বেষ্ট এক্সপিৰিয়েঞ্চ। আৰু ল'ৰা ছোৱালী বুলি তেনেকুৱা একো প্ৰব্লেম হোৱা নাই, আমি ফেচ কৰা নাই। যেতিয়ালৈকে আপোনাৰ চাৰাউণ্ডিঙত থকা লগৰবোৰ ভাল, তেতিয়ালৈকে একো এনেকুৱা নিগেটিভ মোৰ একো এক্সপিৰিয়েঞ্চ নহ'ল। বাকী এনজয় ইয়'ৰ লাইফ, বাই বাই।